friends, I am Rahul and আপোনালোকে চাই আছে আছামিজ ৰাহুল। So friends, আজি আমি আহিছিলো যোৰহাট আৰু যোৰহাটত এখন বিয়া খাবলৈ আহিছিলো। আপোনালোককো লৈ আহিছো মোৰ লগতে সেই যোৰহাটৰ বিয়াখনলৈ। So চাই থাকক আপোনালোকে সেই যোৰহাটৰ বিয়াখনলৈ আমি আহিছো আৰু যোৰহাটৰ বিয়াখন হৈছে অৰবিট হোটেলত। যোৰহাটৰ এখন হোটেল হৈছে অৰবিট হোটেল। সৌখন আপোনালোকে দেখিছে সৌখন আৰু মই আপোনালোকক সকলো দৃশ্য দেখুৱাম অৰবিট হোটেলৰো আৰু লগতে বিয়াৰো। সো ভিডিঅ'টো চাই থাকক এণ্ড চেনেলটোলৈ নতুন যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো এইখনেই হৈছে হোটেল অৰবিট, যিখন আছে যোৰহাটত আৰু ইয়াত কণ্টেক্ট নাম্বাৰ আপোনালোকক দি থোৱা আছে। সো এয়া বিয়াৰ দৃশ্য চলি আছে। ইয়াত কিছু ব্যক্তিয়ে এয়া গান বাজানা বজাই আছে। সো এতিয়া বলক আমি হোটেলৰ ভিতৰলৈ যাওঁ। এইখনেই হৈছে হোটেল আৰু এইখন দেখিছে আপোনালোকে কিছু দৃশ্য। সো চাই লওক ভিডিঅ'টো, তেতিয়া গম পাব সকলো হোটেলৰ ডিটেইলছ। সো ফ্ৰেণ্ডছ, এতিয়া আমি আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত আৰু ভিডিঅ'টো চাই থাকক এণ্ড আজি মই আপোনালোকক গোটেই হোটেলখন ফুৰাম। এইটোৱে হৈছে কনফাৰেন্স ৰুম। ইয়াত আপোনালোকে কনফাৰেন্স মিটিঙো কৰিব পাৰিব। সো ফ্ৰেণ্ডছ, এতিয়া আহিছোঁ আমি ছেকেণ্ড মহল আৰু আপোনালোকক সেই ছেকেণ্ড মহলৰ আপোনালোকৰ সকলো দৃশ্য দেখুৱাম। সো ফ্ৰেণ্ডছ, এতিয়া আমি আহি পালোহি শ্বৰ্টৰ পৰা। আপোনালোকে দেখিছে সকলো ধৰণৰ আপোনালোকক এই হোটেলখনৰ সকলো আপোনালোকক ইনফৰমেশ্যন দিয়া হৈছে। ডেছক্ৰিপশ্যন বক্সটো চাব পাৰে আপোনালোকে, কণ্টেক্ট নাম্বাৰো তাত থাকিব। আপোনালোক যদি আহে, এইখন যোৰহাটত আছে আৰু তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট নাম্বাৰ দিয়া যাব। আপোনালোকে
বহুত ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকে এইখনত থাকিব পাৰিব আহিম বুলি ক'লে এইখনলৈ আহিব ভিডিঅ'টো চালে বুলি আশা কৰিলোঁ এণ্ড আৰু যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে হোটেল অৰবিট এইখনৰ নাম হৈছে হোটেল অৰবিট হোটেল আৰু বহুত ফেচিলিটি ইয়াত আপোনালোকে পাব চ' যদি ইয়ালৈ আহিব বিচাৰে তলৰ ডেছক্ৰিপশ্যন বক্সতে আপোনালোকৰ সকলো ইনফৰ্মেশ্যন দিয়া আছে চ' ইয়ালৈ আহিব বিচাৰিলে ইয়ালৈ আহিব পাৰে এণ্ড এইটোৱে আছিল আজিৰ ভিডিঅ' এণ্ড ভিডিঅ'টো যদি কিবা কিবি ভুল হৈ আছে আপোনালোকে শুধৰাই দিয়ে যেন কমেণ্টত আৰু লাইক কৰিব ভিডিঅ'টো এণ্ড চেনেলটোলৈ নতুন যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যাতে শ্বেয়াৰ কৰি দিয়ে যেন এই ভিডিঅ'টো চ' ফ্ৰেণ্ডছ বাই বাই এণ্ড থেংক ইউ ফৰ ৱাটছিং